নমস্কাৰ, মই দীপাংকৰ আৰু আজি আপোনালোকক শুনাবৰ কাৰণে নতুন এটা কবিতা লৈ আহিছোঁ, যিটো কমেণ্ট বক্সত লিখি পঠিয়াইছিলে ষ্টিফেন বসুমতাৰী তেখেতে। তেখেতৰ কবিতাটোৰ শিৰোনাম হৈছে মই থাকোঁ বা নাথাকোঁ। থকাৰো আনন্দ নাই, বিদায়ৰো বেদনা নাই। সিক্ত দুনয়নেৰে আচুৰৈ আহিবানে তুমি কাষৰলৈ, গুচিতো নোযোৱা আকৌ দূৰলৈ। দুনয়নত অশ্ৰু অনা আগতে দিবানে তুমি মোৰ ওঠত হাঁহি বিৰিঙাই। সোধাৰ আগতে মই পাওঁ বহু উত্তৰ তোমাৰ সুন্দৰ দুনয়নত। দিয়া যদি তুমি মোক বিষাদৰ বতৰা পিছলৈ, তাৰে আগতে তুমি মোক দিয়া আনন্দৰে উপচাই। বৰষা যেতিয়া আহে তেতিয়া জানিবা তাৰে টোপালতে মই থাকোঁ। ৰ'দে কেতিয়াবা যদি আমনি কৰে জানিবা তাৰ কিৰণতো ময়ে থাকোঁ। মোৰ অন্তিমটো নিশাৰ টোপনিত তুমি সপোন হৈ মোৰে কাষতে থাকিবা। মই থাকোঁ বা নাথাকোঁ, তুমি সদায় মোৰ সোঁৱৰণিকে লৈ থাকিবা। খুব ধুনীয়া এটা কবিতা, পাঠ কৰি খুবেই ভাল লাগিলে আৰু কেনেকুৱা হয় জনাবলৈ একেবাৰেই নাপাহৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু আপোনালোকেও আপোনালোকৰ লিখনিসমূহ কমেণ্ট বক্সত প্ৰেৰণ কৰিব পাৰে। মই পাঠ কৰিবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।